নমস্কাৰ মই প্ৰস্তুতি পৰাশৰ নমস্কাৰ মই প্ৰস্তুতি পৰাশৰ প্ৰথম প্ৰশ্ন এই সময়ত ভ্ৰমণৰ মঞ্চখন মিছ কৰি আছো নাই আসলতে খুব এটা আবেগিক প্ৰশ্ন কাৰণ বিগত আজি বহুত বছৰ ধৰি মই ভ্ৰমণৰ লগত জড়িত হৈ আছো আৰু জুলাই মাহৰ পৰা সকলোৱে জানে যে ৰিহাৰ্সেলছ সমূহ ষ্টাৰ্ট হয় আৰু ভৰপক সময় থিয়েটাৰৰ কাৰণে সেইখিনি সময় এতিয়া আগষ্টৰ আজি 13 তাৰিখ 15 আগষ্টৰ পিছত আমি নাট্য আৰম্ভ কৰোঁ অলমোষ্ট প্ৰতিখন থিয়েটাৰে আৰু এইখিনি সময়ত আসলতে তিনিখন নাটকক লৈ নাটকৰ চৰ্চাক লৈ নাটকৰ পৰিসৰসমূহক লৈ চৰিত্ৰসমূহক লৈ ইমান বেছি ব্যস্ত হৈ থকা যায় গতিকে সময়খিনি কৰবাত অচিন অজান এটা শোকে খুনা মাৰি ধৰি সময়খিনি কথা ভাবিবলৈ গ'লে প্ৰতিজন শিল্পীৰ ক্ষেত্ৰত গতিকে ডেফিনেটলি এই ৰিহাৰ্সেলৰ সময়খিনি খুব অন্তৰে মিছ কৰিছোঁ আসলতে আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে এই ভ্ৰমণৰ মঞ্চখন অতি সোনকালে আমি পুনৰ ঘূৰাই পাওঁ দৰ্শকৰ সন্মুখত যাতে আমি পুনৰ আমাৰ চৰিত্ৰসমূহ নাটকসমূহ আমাৰ কথাসমূহ মনৰ কথাসমূহ আমি ব্যক্ত কৰিবলৈ আমি সক্ষম হওঁ এই পেণ্ডেমিকৰ সময়খিনি যাতে অতি সোনকালে পাৰ হৈ যায় তাৰ এই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এইবাৰ ভ্ৰাম্যমানৰ যাত্ৰা সম্ভৱ হ'ব নে নহয় এইটো খুব এটা মানে টান প্ৰশ্ন বুলি ক'ব লাগিব কাৰণ মই কৈছোঁৱেই যে যিখিনি সময় আসলতে ভ্ৰাম্যমানৰ সময় সেইখিনি সময় ইতিমধ্যে উকলি গৈছে জুলাই মাহত আমি যেতিয়া ৰিহাৰ্সেলছ আৰম্ভ কৰোঁ আগষ্টত আমি ওলাই যাওঁ তৎসত্ত্বেও এই মুহূৰ্তত পৰি আমি প্ৰায়খিনি শিল্পী কলাকুশলী প্ৰযোজকসকলে চিন্তা চৰ্চা কৰি আছোঁ যে যদি কেনেবাকৈ এমাহ ডেৰমাহ দেৰিকৈ হ'লেও আমি থিয়েটাৰ উলিয়াই লৈ যাব পাৰোঁ তাৰ চেষ্টাত আছোঁ কিন্তু তাৰ কাৰণে এই গোটেই যিটো পৰিৱেশ এই পৰিৱেশটো সুস্থিৰ হ'ব লাগিব সংক্ৰমণৰ প্ৰক্ৰিয়াটো কমিব লাগিব আৰু এতিয়া আজিৰ যিটো পৰিৱেশ হৈ আছে সেইটো পৰিৱেশত কিন্তু ছ'চিয়েল ডিষ্টেঞ্চিং মানি চলি থিয়েটাৰ দৰ্শকৰ ওচৰলৈ লৈ যোৱাটো সম্ভৱপৰ নহয় তথাপিতো আমি বিশ্বাসী যে এই সময়খিনি সোনকালে পাৰ হৈ যাব মাত্ৰ এটাই সমস্যাত আমি ভুগি আছোঁ যে থিয়েটাৰৰ বাহিৰে অলমষ্ট প্ৰতিটো বিষয়তে সময়ৰ কিছুমান লিবাৰ্টি থাকে বুলি মই ক'ব লাগিব আজি যদি কামটো নহ'লে মই অহা 10 দিনৰ পিছত বা এমাহৰ পিছত আমি কৰিব পাৰিম যেন অনুভৱ হয় কিন্তু থিয়েটাৰৰ ক্ষেত্ৰত এটা পাৰ্টিকুলাৰ সময়সীমাৰ ভিতৰত গোটেই বস্তু নিৰ্ভৰ কৰে যিহেতু জুলাই মাহৰ পৰা নেক্সট এপ্ৰিল মাহলৈকে এটা ছেশ্যন হয় গতিকে সেই সময়খিনিৰ মাজত যদি আমাৰ অকণমানো ইফাল সিফাল বেছি হিনদেৰি হৈ যায় আমাৰ কাৰণে বৰ কষ্টকৰ হৈ পৰে গতিকে যদি দীঘলীয়া সময়ৰ কাৰণে আমি আঁতৰি থাকিবলগীয়া হয় তেতিয়াহ'লে কিন্তু এই বছৰটো কিমানখিনিলৈকে সম্ভৱপৰ হ'ব চিন্তাত আছোঁ আমি আটাই লকডাউনৰ সময়খিনি আচলতে কিদৰে পাৰ কৰিছোঁ বুলি ক'বলৈ গ'লে বিশেষ তেনেকুৱা ধৰণৰ একো নাই কাৰণ এগৰাকী গৃহিণীৰ কাৰণে লকডাউনৰ কোনো কথা নাথাকে এগৰাকী গৃহিণীয়ে সদায় ঘৰত দৈনন্দিন যিখিনি কাম কৰে সেইখিনি কাম লকডাউন থাকিলেও কৰিব লাগিব নাথাকিলেও কৰিব লাগিব আৰু ময়ো এইখিনি সময়ত সচৰাচৰ যেতিয়া মোৰ থিয়েটাৰ অফ সময় থাকে সেইখিনি সময়ত সম্পূৰ্ণ এগৰাকী গৃহিণীৰ নিচিনাকৈ ঘৰত থাকোঁ ঘৰৰ সমস্ত কাম বন কৰোঁ আৰু লকডাউনৰ কাৰণে এটা অকণমান মোৰ ভাল লাগিছে এইকাৰণে যে আনকালে হয়তো এই মাজৰ সময়খিনিতো ঘৰুৱা কাম কাজ কৰাৰ বাহিৰেও আনুষংগিক কিছু কাম থাকে যাৰ কাৰণে কেতিয়াবা ঘৰৰ পৰা ওলাই যাবলগীয়া হয় কিন্তু এই লকডাউনৰ সময়খিনিত মই সম্পূৰ্ণৰূপে মোৰ ছোৱালীক দিবলৈ পাৰিছোঁ আৰু কিছুমান ব্যক্তিগত অনুভৱ কিছুমান পুনৰ জীয়াই তুলিবলৈ চেষ্টা কৰিছোঁ আৰু পজিটিভ হৈ থাকিবলৈ চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ কাৰণ এইখিনি সময়ত মই ভাবোঁ মানুহৰ পজিটিভ চিন্তাধাৰা
ধনাত্মক দৃষ্টিভংগী মানুহ বহুত সহায় কৰিব কাৰণ এতিয়া প্ৰত্যেকজন গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰত্যেকজন মানুহ আমি জেলত থকা নিচিনা হৈছে আবদ্ধ হৈ থকা নিচিনা হৈছে সেই আবদ্ধতাই মানুহক সাংঘাতিক ডিপ্ৰেশ্যন আনে সেই আবদ্ধতাই মানুহৰ মনত কিছুমান ঋণাত্মক চিন্তা চৰ্চা আনে গতিকে সেইখিনি আঁতৰি থাকিবৰ কাৰণে আমি খুব ধনাত্মক দৃষ্টিভংগীৰে ভাল লগা কামবোৰৰ মাজত আমি অতিবাহিত কৰিব লাগে যিটো ময়ো চেষ্টা কৰি আছোঁ ভ্ৰাম্যমাণ থিয়েটাৰ যদি এইবছৰ নহয় তেতিয়াহ'লে মাৰাত্মক প্ৰভাৱ পৰিব প্ৰতিজন শিল্পী কলা কৌশলী প্ৰযোজক আটাইৰে ওপৰত আৰু তাৰ লগতে যিসমূহ আহ্বায়ক কমিটি জড়িত হৈছে তেওঁলোকৰ ওপৰত তাৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰ এখনক মাতি আহ্বায়ক সমিতিসমূহে সামাজিক যিখিনি কাম কাজ কৰে সেইখিনিৰ ওপৰত দৰ্শকসকল হৈছে ৰাইজৰ সঞ্চিত ধন তেওঁলোকে ব্যয় কৰি এখন থিয়েটাৰ নিমন্ত্ৰণ কৰে নাটকখন চাই নাটকখনৰ লাভ্যাংশৰে হয় স্কুল কলেজ মঠ মন্দিৰ মছজিদ তেনেকুৱা ধৰণৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান পাতে বা বিভিন্ন সামাজিক কামত সেইখিনি পইচা খৰচ কৰে গতিকে গোটেই থিয়েটাৰ নহ'লে এটা বৃহত্তৰ ক্ষেত্ৰত আটাইৰে ওপৰত প্ৰভাৱ পৰিব আৰু সঁচা কথা ক'বলৈ গ'লে আজি প্ৰায় বিগত ইমান বছৰ ধৰি চৰকাৰৰ ওপৰত কোনো ধৰণৰ বোজা নিদিয়াকৈ স্বাৱলম্বিতাৰে প্ৰযোজকসকলে থিয়েটাৰত হাজাৰ হাজাৰ অসমীয়া যুৱকক সংস্থাপিত কৰি আহিছে যিখিনি সংস্থাপনৰ বোজা আজি চৰকাৰে ল'বলগীয়া হোৱা নাই আজি বিগত ইমান বছৰ ধৰি যদি থিয়েটাৰ নহয় তেনেহ'লে সেই নিবনুৱাসমূহৰ সংস্থাপনৰ বোজাটো চৰকাৰৰ ওপৰত পৰিব কাৰণ প্ৰতিজন মানুহটো জীয়াই থাকিব লাগিব আজি থিয়েটাৰ নহ'লেতো কিবা এটা কাম কৰি খাব লাগিব পৰিয়ালটো পোহপাল দিব লাগিব গতিকে প্ৰভাৱ বুলি ক'লে আটাইৰে ওপৰত সাংঘাতিক ধৰণৰ প্ৰভাৱ পৰিব মানসিক প্ৰভাৱটো আমাৰ ওপৰত পৰিছেই কাৰণ আমি যিটো কাম কৰি ভাল পাওঁ যিটো কামেৰে আমাৰ চিনাকি বা যিটো কামেৰে আমি পেট প্ৰবৰ্তাই আছোঁ সেই কামটো যদি আমি কৰিব নোৱাৰোঁ তেতিয়াহ'লে আটাইৰে কাৰণে জীৱিকাৰ সমস্যা হয় মানসিক সমস্যা হ'ব সামাজিক সমস্যা হ'ব গতিকে এই প্ৰভাৱ থিয়েটাৰ নহ'লে প্ৰভাৱ আটাইৰে ওপৰত পৰিব চৰকাৰলৈ এটা মাত্ৰ আহ্বান জনাইছোঁ মই ক'লোৱে যিহেতু বিগত আজি বহুত বছৰ ধৰি ভ্ৰাম্যমাণৰ লগত চৰকাৰৰ কোনো ধৰণৰ মানে ডিৰেক্ট কানেকশ্যন কোনো ধৰণৰ হোৱা নাছিল কোনো এখন চৰকাৰৰ পৰা ভ্ৰাম্যমাণ থিয়েটাৰে এতিয়ালৈকে কোনো ধৰণৰ সহায় সহযোগিতা নোলোৱাকৈ স্বাৱলম্বিতাৰে ভ্ৰাম্যমাণ থিয়েটাৰসমূহ চলি আছিল ৰাইজৰ সহযোগিতাত শিল্পীসকল কুশলীৰ সহযোগিতাত প্ৰযোজকসকলৰ সদিচ্ছাৰ ফলত কিন্তু এতিয়া এই পেণ্ডামিকৰ সময়খিনি যিহেতু এটা জটিল সময় গতিকে জটিল সময়ত সমাজকৰ্মী সমাজৰ কথা চিন্তা কৰা চৰকাৰখনৰ দায়িত্ব যে এনেকুৱা এটা থলুৱা বিৰল উদ্যোগক যাতে সম্পূৰ্ণ শেষ হৈ যাবলৈ নিদি এই উদ্যোগটোক কেনেধৰণে লালন পালন কৰি জীয়াই ৰাখিব পৰা যায় এতিয়া কিন্তু সম্পূৰ্ণ দায়িত্ব চৰকাৰৰ ওপৰত পৰিছে গতিকে চৰকাৰে এটাই আহ্বান কল্যাণমুখী চৰকাৰখনলৈ এটাই আহ্বান যে আপোনালোকে চিন্তা চৰ্চা কৰক কি কি গাইডলাইন দিব পৰা যায় কেনেধৰণৰ সা সুবিধাৰে আজি দেখা পোৱা গৈছে যে বিভিন্ন ক্ষেত্ৰত বিভিন্ন মানুহক যথেষ্ট পৰিমাণৰ সা সুবিধা চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে শিল্পীসকলকো দিছে মই নিদিয়া বুলি নকওঁ কিন্তু ক্ষণস্থায়ী বা খন্তেকীয়া কিছুমান সাহায্যতকৈও মই ভাবোঁ এটা বৃহৎ ক্ষেত্ৰত চিন্তা চৰ্চা কৰিব লাগে ক'ৰবাত যদি উদ্যোগীকৰণৰ কথাও আহিব পাৰে ভ্ৰাম্যমাণ থিয়েটাৰসমূহত কাৰণ মই কৈছোঁ যে কোনো ধৰণৰ চৰকাৰী সাহায্য ভ্ৰাম্যমাণ থিয়েটাৰত আজিলৈকে কোনো শিল্পী কলা কৌশলী বা প্ৰযোজকে লোৱা নাছিলে এইবছৰ চৰকাৰৰ ফালৰ পৰা কিছুমান এডভাৰটাইজমেণ্টৰ ডিপাৰ্টমেণ্টেল এডভাৰটাইজমেণ্টৰ কথা আহিছে সেইটোৰ পৰা চৰকাৰখনে যথেষ্ট সহায় কৰিছে প্ৰযোজকসকলক নকৰা নহয় কিন্তু এতিয়া এই পেণ্ডেমিকৰ সময়ত কিন্তু চৰকাৰৰ কৰণীয় যথেষ্ট পৰিমাণৰ আছে মোৰ একান্ত অনুৰোধ আৰু আমাৰ বিশ্বাসো আছে যে চৰকাৰখনে নিশ্চয় শিল্পী কলা কৌশলীসকলৰ স্বাৰ্থত বা এই বিৰল উদ্যোগটোৰ স্বাৰ্থত তেওঁলোকে উদ্যোগটোত অন্ততঃ শেষ হৈ যাবলৈ নিদি তাক জীয়াই ৰখাৰ স্বাৰ্থত কিছু ভাল কাম হাতত ল'ব